guys, welcome back to my another video. আজি বতৰ চাওক, বতৰ কি মজা, কি বৰষুণ আৰু এনেকুৱা বৰষুণত গাড়ী চলাই গৈ থকা মজাই বহুত বেলেগ, পুৰা মজা। আৰু আমি এতিয়া গৈ আছো এয়াৰপোৰ্টৰ পৰা ঘৰলৈ। আপোনালোকে বতৰ চাওক, চাওক আৰু এনজয় কৰক। কি বতৰ মানে মজা, বৰষুণ বতৰ। মজা মজা, ঠাণ্ডা ঠাণ্ডা। ৰাতিপুৱাই ওলাইছিলোঁ, আজি 6টাত ওলাইছিলোঁ। 6টাত ওলাই এতিয়াতো 7টাই বাজিলে, 1 ঘণ্টা হ'ল। আহোঁতে এয়াৰপোৰ্ট গৈ থাকোঁতে বেছি ট্ৰেফিক পোৱা নাই, ৰাতিপুৱাৰ টাইমটো, সেইটো কাৰণে। হাতগাঁৱৰ ফালে আহিম বুলি ভাবিছিলোঁ, বেছি চাইডত পানী হৈছে, সেইটো কাৰণে মানে ঘূৰি আহিলোঁ। তথাপি মজা, বতৰ ধুনীয়া বতৰ। ক'ৰবাত ৰখাই পেলাই চাহ একাপ খাই লওঁ আৰু ৰাতিপুৱাই পুৱাই, ভাল লাগিব মোৰ। এনজয় কৰক আপোনালোকে, চাওক আৰু এনজয় কৰক। চাইডত আছে দীপৰ বিল। দীপৰ বিলটোতো পুৰা পানী। দীপৰ বিলৰ পাৰে পাৰে বৰষুণৰ মজা লৈ গৈ আছোঁ আৰু লাহে লাহে। চাব পাৰে কেনেকুৱা বৰষুণ দিছে, বা এনেকুৱা বৰষুণ দি থাকিলে গুৱাহাটীৰ নবীন নগৰ ডুব যাব আৰু, বেছি দিন নাই আৰু। স্বাগতম। ইউটিউবটো ষ্টাৰ্ট কৰিছোঁ, নাজানো আৰু কিমান ছাকচেছ হ'ব। ভিডিঅ'বিলাক এনেকৈ বনাই থাকিম। এতিয়াতো বাৰু কেনে হৈছে ভিডিঅ' নাজানো, চাই যাওক আপোনালোকে। যদি ভাল পায় ভিডিঅ'টো চাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ছাপোৰ্ট কৰিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু, যদি ভাল পায় ভিডিঅ'। বেয়া পালেতো আৰু কথা নাই, চাব পাৰে। ক'ৰবাত চাহ একাপ খাই ল'ব পালে ভাল লাগিলে হয়। এতিয়া বৰষুণৰ বতৰ, এয়া গুৱাহাটী বিশ্ববিদ্যালয়। পুৰা পানীত ডুব যাই আছে গুৱাহাটী বিশ্ববিদ্যালয়।
চাহ একাপ খাই ল'লোঁ ধুনীয়াকৈ এতিয়া লাহে লাহে গৈ থাকোঁ ৰাতিপুৱা গুৱাহাটীত ট্ৰেফিক জাম আৰম্ভ ৰাতিপুৱা মানে ট্ৰেফিক 7টাৰ পিছত আপুনি ট্ৰেফিক পাবই আৰু উপায় নাই দিয়ক লাহে লাহে গৈ থাকোঁ আৰু মালিগাঁও ফ্লাইঅভাৰ বনাই আছে ৰাতিপুৱা মানে ট্ৰেফিক আৰম্ভ মালিগাঁৱৰ ব্ৰিজৰ তলে তলে ব্ৰিজটো কেতিয়া হ'ব নাজানো আৰু এইবছৰ হ'ব লাগে ব্ৰিজটো হ'লে ট্ৰেফিকটো হয়তো চাগে অলপ কমিব আপোনালোকে আহি ভাল পাব কামাখ্যা পাম আৰু এইটো কামাখ্যা মালিগাঁও পাৰ হ'লোঁ এতিয়া গুৱাহাটী চিটিত সোমাম আৰু তো ভিডিঅ'টো বন্ধ কৰোঁ চ' ভিডিঅ'টো চাই কেনে পালে আপোনালোকে জনাব আৰু ভিডিঅ'টো যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব Thank you. Joy Ayo.